Hello friends, welcome to my YouTube channel Gyan Vriddhi Assamese. বন্ধু বান্ধৱীসকল সাধাৰণতে ফাইটাৰ প্লেন বা যুঁজাৰু বিমানবিলাক যেতিয়া আমাৰ পৰা বহু দূৰত গুচি যায় তেতিয়াহে আমি ইয়াৰ শব্দটো শুনা পাওঁ। কিন্তু কিয়? যদি নাজানে চাই থাকক আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈকে। বন্ধু বান্ধৱীসকল মেইন ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আহক আমি জানি লওঁ আমাৰ আগৰ ভিডিঅ'ত দিয়া সাঁথৰৰ শুদ্ধ উত্তৰটো। বন্ধু বান্ধৱীসকল আমাৰ আগৰ ভিডিঅ'ত দিয়া সাঁথৰটো আছিল এইটো আৰু এই সাঁথৰৰ শুদ্ধ উত্তৰটো হ'ল বিচনা। যদি আপুনি মোৰ আগৰ ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা গৈ আগৰ ভিডিঅ'টো চাই ল'ব পাৰে বা এই ভিডিঅ'টোৰ একেবাৰে শেষত এণ্ড স্ক্ৰীনতো মই দি দিম, তাৰ পৰা আপুনি মোৰ আগৰ ভিডিঅ'টো চাই ল'ব পাৰে। বন্ধু বান্ধৱীসকল ফাইটাৰ প্লেন বা যুঁজাৰু বিমানবিলাকৰ শব্দ আমি অলপ পিছত কিয় শুনিবলৈ পাওঁ এইটো জনাৰ আগতে আহক আমি শব্দৰ স্পীড সম্পৰ্কে জানি লওঁ। বন্ধু বান্ধৱীসকল শব্দ বা চাউণ্ড প্ৰতি ছেকেণ্ডত 343 মিটাৰ স্পীডত ট্ৰেভেল কৰিব পাৰে। মানে যদি আমি এইটো এতিয়া প্ৰতি ঘণ্টাত কিমান কিলোমিটাৰ যায় সেইটো উলিয়াই লওঁ তেনেহ'লে হ'ব 1234.8 কিলোমিটাৰ প্ৰতি ঘণ্টাত। ৰ'ব ভিডিঅ'ৰ পৰা বেক কৰাৰ দৰকাৰ নাই, কাৰণ মই মেইন টপিকৰ কথা পাহৰি যোৱা নাই। আচলতে ফাইটাৰ প্লেন বা যুঁজাৰু বিমানৰ শব্দ আমি অলপ পিছত এইকাৰণেই শুনা পাওঁ যে সেই বিমানবিলাক শব্দৰ স্পীডতকৈ বেছি স্পীডত ট্ৰেভেল কৰি থাকে, মানে গৈ থাকে। মানে এই বিমানবিলাক প্ৰতি ঘণ্টাত 1234.8 কিলোমিটাৰতকৈ অধিক স্পীডত যায়, যাৰ কাৰণে আমি বিমানৰ শব্দটো অলপ পিছত শুনিবলৈ পাওঁ। আশা কৰোঁ আপুনি বুজি পাইছে যে কিয় ফাইটাৰ প্লেন বা যুঁজাৰু বিমানৰ শব্দ আমি অলপ পিছত শুনিবলৈ পাওঁ। যদি বুজি পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আজি আপোনাৰ কাৰণে থাকিল এই সাঁথৰটো। সাগৰৰ পৰা জন্ম তাৰ ঘৰত বাস কৰে, পানীত পৰিলে আকৌ মৃত্যু তাৰ ঘটে। যদি আপুনি এই সাঁথৰৰ শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্টত জনাই দিব পাৰে, আৰু যদি নাজানে তেতিয়াহ'লে আপোনাৰ অপেক্ষা কৰিব লাগিব মোৰ নেক্সট ভিডিঅ' অহালৈকে, আৰু মই মোৰ নেক্সট ভিডিঅ'টোতেই এই সাঁথৰৰ শুদ্ধ উত্তৰটো আপোনালোকক জনাই দিম। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, আৰু যদি ভাল লগা নাই তেতিয়াহ'লে ডিছলাইক কৰিব। আৰু যদি আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। থেংকছ ফৰ ৱাচিং দি ভিডিঅ'।